জাতৰ মহাৰাজা জয়ন্তী বৰ্ষৰ ২৪-২৫ চনত ফিলবাৰী মইনা পাৰিজাতৰ আতিথ্যত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আজি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট সন্মানীয় মইনাসকল, পৰিচালক পৰিচালিকাকে মুখ্য কৰি চিৰনমস্য ব্যক্তিসকল, আয়োজক মণ্ডলী, পোনপ্ৰথমে আপোনালোক সকলোলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদিলোঁ। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এনে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিৰ্দিষ্ট শিশু বক্তা হিচাপে নিমন্ত্ৰণ কৰা ফিলবাৰী মইনা পাৰিজাতৰ লগতে স্বনামধন্য ব্যক্তিসকলক। সদৌ অসম মইনা পাৰিজাতৰ তিনিচুকীয়া জিলাৰ শান্তিপুৰ মইনা পাৰিজাতৰ মইনা এয়া মই প্ৰাঞ্জু চেতিয়া আপোনালোকৰ সন্মুখত অসমৰ শিশু আৰু চেমনীয়াসকলৰ সৰ্বাংগীন বিকাশৰ অৰ্থে 1950 চনত গঠন হোৱা সদৌ অসম মইনা পাৰিজাতে গৌৰৱপূজনে ৭৫ বছৰত ভৰি দিলেহি। জন্মদিনৰ পৰা শিশুসকলৰ মানসিক, শাৰীৰিক, বৌদ্ধিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে পাৰিজাত আগবাঢ়ি গৈছে। ইমান বৃহৎ সুন্দৰ শিশুৰ সৰ্বাংগীন বিকাশৰ অৰ্থে গঢ়ি উঠা এই বেচৰকাৰী অনুষ্ঠানটি হয়তো বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিবলৈ ধাৱমান হৈছে। শ্ৰদ্ধা ৰাইজ, শিশুসকলে হৈছে দেশৰ তথা সমাজৰ ধৰণীস্বৰূপ, সমাজ সভ্যতাৰ অগ্ৰগতিৰ বাহক। শিশুসকলৰ অফুৰন্ত উৎসাহ উপলব্ধি ন বিজ্ঞান শিল্প সাহিত্যৰ জন্ম হয়, যিয়ে অমানিশাৰ তিমিৰ নাশী ভৱিষ্যত আলোকৰ সন্ধান দিয়ে। এখন সমাজৰ উন্নতি অৱনতি মাপকাঠি আদি নিৰূপিত হয় শিশুসকলৰ জ্ঞানৰ ভাণ্ডাৰ আৰু আৰ্জিত কলা কৌশলৰ ওপৰত। শিশুসকলৰ নিৰ্মল, নিষ্পাপ, পবিত্ৰ প্ৰাণ চঞ্চল, সদা আশাবাদী মনটো আনন্দময়, শান্তিময় কৰি জ্ঞান আহৰণ লগতে শিক্ষাৰে পৰিপূৰ্ণতাৰ ফালে ধাৱবান হ'বলৈ যৎপৰোনাস্তি প্ৰচেষ্টা কৰা অন্যতম অনুষ্ঠানেই হৈছে এই মইনা পাৰিজাত। মইনা পাৰিজাতত জড়িত সমূহ বিষয়ববীয়া অভিভাৱক, অভিভাৱিকা, গণ্যমান্য বিজ্ঞসকলে আমাৰ সৃষ্টিশীল মনটো সকলো দিশতে আগবঢ়াই লৈ যাব পৰাকৈ আয়োজন কৰে আলোচনা চক্ৰ, প্ৰতিযোগিতা, প্ৰদৰ্শনী, শোভাযাত্ৰা আদি, যিয়ে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। এই অভাজনেও 2023 বৰ্ষত অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশনত অংশগ্ৰহণ কৰি যথেষ্ট অভিজ্ঞতা লাভ কৰিছোঁ। ৰাতিপুৱা মূল মঞ্চলৈ আমি মইনা পাৰিজাতৰ ঐক্য সাজযোৰ পিন্ধি গৈছিলোঁ। তাত সকলোৰে শুভ্ৰ সাজযোৰ দেখি মই মনতে আনন্দিত হৈ গাইছিলোঁ। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুদলি বিলাওগৈ বলা। ঠিক তাৰ সমান্তৰালকৈ আহাৰ খোৱাৰ যি শৃংখলাবদ্ধতা, মোৰ এনে